নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে সৰু আলু। গতিকে আজিৰ ৰেচিপিটো হৈছে সৰু আলুৰ ভাজি। এই সৰু আলুৰ ভাজিখন বনাবৰ কাৰণে মই এইফালে লৈ লৈছোঁ দুটা কেপচিকাম সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এইফালে লৈ লৈছোঁ কেঁচা জলকীয়া আৰু কেঁচা নহৰু দুফাল দুফালকৈ কাটি লৈছোঁ, আৰু লগতে এচামুচ জিৰা গুড়ি পাউডাৰ লৈছোঁ। গতিকে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মোৰ কেৰাহী গৰম হৈছে। এতিয়া মই কেৰাহীত দি দিম অকণমান খাটি সৰিয়হ, মিঠাতেল, আলুখিনি ধোৱাৰ জোখাৰে। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে দি দিম কেঁচা নহৰু, কাটি থোৱা কেঁচা নহৰুখিনি। এয়া আপোনালোকে দেখিবলৈ পাইছে, কাটি থোৱা কেঁচা নহৰুখিনি দি দিম। এয়া আমাৰ কেৰাহীত তেল গৰম হৈছে। এতিয়া মই দি দিম কাটি থোৱা নহৰুখিনি, আৰু লগতে কেঁচা জলকীয়াটো দি দিম। নহৰুখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। ৰঙচুৱা হোৱাৰ লগে লগে আলুখিনি ইয়াতে দি দিম। এয়া আমাৰ নহৰুখিনি ভাজি লাগি গৈছে। এতিয়া মই ইয়াতে দি দিম আলুখিনি। এয়া দেখিবলৈ পাইছে আলুখিনি, গোটেইখিনি আলু দি দিলোঁ। আলুখিনি ভাজোঁতে আপোনালোকে জুইকুৰা ইমান ডাঙৰকৈ নিদিব, একেবাৰে সৰুকৈও নিদিব, বা মিডিয়াম ফ্লেমত ৰাখিব। এতিয়া এইখিনি ভালদৰে লৰাই সোৱাদ অনুযায়ী নিমখ আৰু ৰংগুড়া ইয়াতে দি দিব। এতিয়া মই নিমখ আৰু ৰংগুড়া দি দিম। এয়া আধা চামুচ নিমখ দি দিলোঁ, আৰু নিমখৰ লগতে দি দিম এতিয়া ৰংগুড়া। এয়া দি দিলোঁ ৰংগুড়া। এতিয়া জুইকুৰা অকণমান বঢ়াই দিছোঁ গেছত। বঢ়াই দি ভালদৰে লৰাই অকণমান সময় ঢাকনি লগাই দি দিম, যাতে আলুখিনি ভালদৰে সিজি উঠে। এয়া ঢাকনিখন এতিয়া উঠাই দিছোঁ। আলুখিনি অকণ অকণ সিজিবলৈ ধৰিছে। এতিয়া মই ইয়াতে দি দিম কাটি থোৱা কেপচিকামখিনি। গেছৰ জুইকুৰা অকণমান বঢ়াই দিছোঁ। এতিয়া মই এয়া এচামুচ জিৰা গুড়ি ইয়াতে দি দিছোঁ। যিহেতু জালুকৰ গুড়ি নাই, সেইকাৰণে মই জিৰা গুড়িটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে জিৰা গুড়ি নতুবা জালুকৰ গুড়ি ইউজ কৰিব পাৰে। এতিয়া ভালদৰে লৰাই আকৌ অকণমান সময়ৰ কাৰণে ঢাকি দিব। অকণমান মানে 1 মিনিটমান সময়ৰ কাৰণে আকৌ ঢাকনি লগাই দি দিব। এয়া আমাৰ
আলু ভাজিখিনি সম্পূৰ্ণভাৱে সিজি উঠিছে আৰু খোৱাৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া এইখিনিৰ পৰা উলিয়াব পৰা হৈছে। এতিয়া মই ইয়াতে একেবাৰে শেষত দি দিম ধনিয়া পাত। মই ধনিয়া পাত কাটি থোৱা আছিলে, এইখিনি এতিয়া মই দি দিলোঁ। ধনিয়া পাতখিনি দি ভালদৰে লৰাই অকণমান ধনিয়া পাতখিনি লেৰেলি গ'লে আজিৰ এই আলু ভাজিখন সম্পূৰ্ণভাৱে খোৱাৰ কাৰণে ৰেডি হৈ যাব। সেয়া আজিৰ আমাৰ ৰেচিপি আলু ভাজাৰ ৰেচিপি সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল। এতিয়া মই এটা পাত্ৰত উলিয়াই ল'ম। সেয়া আজিৰ আমাৰ সৰু আলুৰ ভাজিৰ ৰেচিপি সম্পূৰ্ণভাৱে খোৱাৰ কাৰণে ৰেডি হৈ গৈছে। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।